हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल मृत्युंजय ब्लॉग 99। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মাছৰুম খেতি কেনেকৈ কৰা হয়। আপোনালোকে এ টু জেড বুজাই দিবলৈ চেষ্টা কৰিম। সেইখন ৰুম চুৰ চাই আছে, ৰুমৰ ভিতৰত মাছৰুম খেতি কৰা হৈছে। আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। সকলো বস্তু এ টু জেড বুজাই দিবলৈ চেষ্টা কৰিম। আমাৰ লগৰীয়া যিটো খেতিয়ক আছে, আমাৰ লগৰীয়া মানুহ হয়, মানে ইয়াতে কৰিছে, এটোত বুজাই দিবলৈ চেষ্টা কৰিম। এটা চাই থাকক। दोस्तों जी मैं কৈছিলো মোৰ লগৰীয়া এজনে কৰিছে খেতিখন, সেইখন এ টু জেড বুজাই দিবলৈ চেষ্টা কৰিব। সেইখন হৈছে এইখন হয়। এইটো প্ৰথমতে এটা গাঁত খান্দি মানে চূণ আৰু ব্লিচিং পাউডাৰ কিবা মিহলাই পানীত এই পৰাবিলাক 24 ঘণ্টামান থৈ দিব লাগে। পিছদিনাখন উঠাই পৰাবিলাক অকণ শুকাব লাগে ৰ'দত। পিছত এনেকুৱা প্লাষ্টিকত ভৰি গুটিটো আমি 50 টকা পেকেট কিনি আনি প্লাষ্টিকত ভৰি গুটিটো দিব লাগে চাৰিওফালে। পিছত ফুটা কৰি দিব লাগে অকণ ফুটা কৰি দিয়াৰ একমাহমান পিছত গজালি ওলায়। পিছত গজালি ওলোৱাৰ পিছত মানে ডেইলি দুবাৰকৈ পানী দিব লাগে। এবাৰ ৰাতিপুৱা দি দিব, এবাৰ ধৰক সন্ধিয়া সময়ত দি দিব, এবাৰ আবেলি দিলে পিছত তেনেকুৱা কাঠফুলা বা মাছৰুমখিনি ওলায়। মাছৰুমখিনি ধৰক কিমান কৰি বিক্ৰী কৰা হয় সেইকেইটা অকণমান কৈ দিয়ক। এইটো আমি এনে হ'লচেল বিক্ৰী কৰোঁ 120 টকা কিলো। আৰু ধৰক যদি শুকাই পিনে বিক্ৰী কৰে তেনেহ'লে দাম কিমান? ইয়াৰ শুকুৱাৰটোতো আমি বিক্ৰী কৰা নাই, সেইটো প্ৰায় 600-700 টকামান পৰি যাব। যিহেতু মাছৰুম খেতি যোনকেইটা ধৰক বুজি পায় খেতিয়ক বা যোনকেইটা কিনে, সেইকেইটা এ টু জেড বুজিব পাৰিব যিহেতু ইয়াৰ ফৰ্মুলা এ টু জেড। আৰু আপোনালোকে যদি ঘৰত এনেই বহি আছে, বেকাৰ বহি পিনে লাভ নাই, কিয়নো এনেকুৱা মাছৰুম খেতি কৰক। যিহেতু মিনিমাম শুকাই পিনে বিক্ৰী কৰিলে 700 টকা মিনিমাম পাব, আৰু ধৰক কেঁচা বিক্ৰী কৰিলে 150 টকা মানত পাব। আৰু ইয়াৰ পৰা 140 টকা কৰি পাইকাৰী দি আছে। আপোনালোকে যদি লাগে তেনেহ'লে ডিষ্ট্ৰিবিউটৰ মই মোবাইল নম্বৰখন দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। কিয়নো পূৰা মাছৰুম খেতিখন দেখাবলৈ চেষ্টা কৰিম। যি ইয়াতে লাইট চাইট নাই, সেইটো কাৰণে মই আপোনালোকক অকণমান ধৰক ভিডিঅ'টো হ'ব আৰু চাগে। এয়া হৈছে মাছৰুম খেতি হয়। মাছৰুম খেতিখন যদি আপোনালোকে যদি ধৰক কিবা ব্যৱসায় কৰিব পাৰে তেনেহ'লে ইয়াৰ পৰা ল'ব পাৰিব, কিয়নো মাছৰুম খেতি বহুতেই কৰিছে সিহঁতে। প্ৰায় ইয়াৰ পৰা হ'লচেল ৰেটত ল'ব পাৰিব। হ'লচেল ৰেটত লৈ পিনে আপোনালোকে ধৰক বিজনেছ কিবা এটা কৰিব পাৰিব আৰু টেনশ্যন নাই। এইখন হৈছে মাছৰুম খেতি হয়। ধৰক যিখন এনেকুৱা পূৰা পেকিং কৰাৰ পিছত ধৰক অকণমান ফুটা কৰি দিব। ফুটা কৰি দিয়াৰ পিছতে এনেকুৱা মাছৰুম যিটো ছাতিও বহুত ধৰণে বহুত কিবা নাম কয়, ছাতু বুলি কয়, এইকেইটা বস্তু ইয়াৰ পৰা ওলাই আহে। ঠিক আছে, ভিডিঅ'টো চাই পিনে যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যিহেতু আপোনালোকে যদি যোগাযোগ কৰিব চেষ্টা কৰে তেনেহ'লে ইয়াতে মোৰ মোবাইল নম্বৰখন দি দিম, মোবাইল নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। हेलो दोस्तों जी আমি কৈছিলোঁ এইখন মাছৰুম খেতিৰ, সেইটো মোৰ চেনেলৰ পৰা আহিলে আপোনালোকে কিবা কিবি কম বেছ কৰিব পাৰিব। মোৰ ডিছক্ৰিপশ্যনত মোৰ নম্বৰটো দি দিম, নম্বৰটো যোগাযোগ কৰিব পাৰিব। আপোনালোকে বিজনেছ কৰিব খোজে তেনেহ'লে ইয়াৰ পৰা ল'ব পাৰিব বিন্দাছ। মই আৰু বিশেষকৈ নকওঁ, যিহেতু যোনকেইটা খেতিয়ক সেইকেইটা অলৰেডি গম পাই যাব মাছৰুম খেতি কিমান কি ফৰ্মুলা এ টু জেড। মই যিখিনি কৈছোঁ এইখিনি আপোনালোকে ফ'ল' কৰিলে আপোনালোকে কিবা এটা কামত আহিব পাৰিব। ঠিক আছে, মই ইয়াতে ভিডিঅ'টো ৰাখিছোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।